কথাই কথাই খুব সহজতে কেনেকৈ এজন ব্যক্তিৰ হৃদয় আপুনি জয় কৰিব পাৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যেতিয়া এইটো কথা আহি পৰে যে কিদৰে আপুনি এজন ব্যক্তিৰ হৃদয় জয় কৰিব অৰ্থাৎ ব্যক্তি এজনক ইমপ্ৰেছ কৰিব পাৰিব, তেতিয়া আপুনি নিজকে এবাৰ আইনাত চাই আপুনি দেখাত কেনেকুৱা, কি কাম কৰে, কিমান টকা ইনকাম কৰে, নহয় জানো? কিন্তু এইবোৰ বাদ দি আচল কথাটোৱেই আপুনি স্কিপ কৰি দিয়ে, যিটোৰহে বেছি দৰকাৰ হয়। এই ভিডিঅ'টোত দুটা প্ৰধান টিপছ দিম, যি দুটা আপুনি এপ্লাই কৰিলে যিকোনো মানুহক খুব সহজতে ইমপ্ৰেছ কৰিব পাৰিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ মৰমৰ চেনেল মটিভেশ্যন অসম চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ'সমূহ পৰৱৰ্তী সময়তো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। মানি লওক আপুনি এজন ব্যক্তিক ইমপ্ৰেছ কৰিব বিচাৰিছে, সেয়া যিকোনো হ'ব পাৰে, কিন্তু সেইজনে যদি আপোনাক পাত্তাই নিদিয়ে, আপোনাৰ বিষয়ে জানিবলৈ অকণমানো আগ্ৰহেই নকৰে, আপোনাৰ কি নাম, ক'ত থাকে, কি কৰে, তেতিয়া জানো আপুনি তেওঁৰ মনটোক জিকিব পাৰিব? না, কেতিয়াও নোৱাৰে। এই ক্ষেত্ৰত প্ৰথমতে আপোনাৰ ব্যৱহাৰে আপোনাক কিছু সহজ কৰাই দিব কোনো এজন লোকৰ হৃদয়ত আপোনাক স্থান পাবলৈ। গতিকে পইণ্ট নম্বৰ 1 হৈছে আপোনাৰ ব্যৱহাৰ। বৰ্তমান সময়ত এইটো কথা সদায় মনত ৰাখিব, কোনেও কাকো খাতিৰ নকৰে। খাতিৰ কৰে কেৱল নিজক, নিজৰ কামক লৈ, নিজৰ নামক লৈ, নিজৰ স্বাৰ্থক লৈ। গতিকে আপোনাৰ প্ৰথম কামটোৱেই এইটো হ'ব, তেওঁলোকৰ য'ত য'ত ইণ্টাৰেষ্ট আছে সেইসমূহত আপোনাৰো ইণ্টাৰেষ্ট দেখাওক। তেওঁলোকে কি কৰি ভাল পায়, কেনেকৈ থাকি ভাল পায়, ইত্যাদি ইত্যাদি। দেখাই শুনাই তেওঁ বেয়া যদিও কথাৰে হওক বা কামেৰে হওক আপুনি তেওঁক ৰিয়েলাইজ কৰিবলৈ বাধ্য কৰাওক যে তেওঁ বহুত ধুনীয়া, তেওঁ অন্যতকৈ বহু গুণে ভাল। তেওঁলোকে যেনেকুৱা মানুহৰ মাজত থাকি ভাল পায় তেনেকুৱা এজনেই আপুনি হ'বলৈ লওক। তেওঁৰ লগত সদায় হাঁহি মাতি পজিটিভ কামত বেছি আগ্ৰহ দেখুৱাই ফুল কনফিডেণ্টত থাকিবলৈ লওক। চাব সন্মুখৰজনে আপোনাৰ এইবোৰ ব্যৱহাৰত চকু নিদিয়াকৈ থাকিব নোৱাৰিব আৰু উপজাচিয়ে আপোনাৰ লগত কথা হ'বলৈ বিচাৰিব। পইণ্ট নম্বৰ 2, গিভ ৰেচপেক্ট। সন্মান দিয়ক। এই পৃথিৱীত মানুহে টকাৰে কিনিব নোৱাৰা বস্তুবিধেই হৈছে সহৃদয়েৰে কৰা সন্মান, যাক পাবলৈ প্ৰতিজন মানুহেই বিচাৰে। আপুনি ব্যক্তিগতভাৱে যেনেকুৱাই নহওক কিয়, যিজনক আপুনি ইমপ্ৰেছ কৰিব বিচাৰিছে তেওঁক সন্মান দিবলৈ শিকক। কিছুমান ব্যক্তিৰ খুব এটা বেয়া লক্ষণ থাকে, মানুহৰ লগত কথা ক'লে চকুত চকু ৰাখি কথা নকয়, ভৰি জোকাৰি বা ভৰিৰ ওপৰত ভৰি তুলি কথা কয়। সন্মুখৰজনৰ কথা শেষ নহওঁতেই সেইটো কথা কাটি নিজেই অইন এটা কথা আৰম্ভ কৰা। এইবোৰ স্বভাৱ যদি প্ৰথম পৰিচয়তেই তেওঁ লক্ষ্য কৰে, যিজনক নেকি আপুনি ইমপ্ৰেছ কৰিম বুলি ভাবি আছে, তেওঁ ইমপ্ৰেছ হোৱা দূৰৰ কথা, আপোনাক দ্বিতীয়বাৰৰ বাবে চাবই নিবিচাৰিব। চকুত চকুত হৈ অ'পেন বডি লেংগুৱেজত কথা ক'বলৈ লওক। তেওঁৰ কথাবোৰত বা তেওঁৰ কামবোৰত সদায় সহযোগ কৰক। আপোনাতকৈ তেওঁ ডাঙৰেই হওক বা সৰুৱেই হওক, তুমি শব্দটো ব্যৱহাৰ কৰা বাদ দি আপুনি বুলি সম্বোধন কৰিবলৈ লওক। পাৰিলে কথাৰ মাজে মাজে সেই ব্যক্তিগৰাকীৰ নাম লৈ কথা ক'ব। তেতিয়া কি হয়, শুনোতাজনে নিজৰ নামটো অন্যৰ মুখত এনেকৈ শুনিবলৈ পালে পৰম সুখ পায়। আপোনাৰ এই সন্মানক ডেফিনেটলি তেওঁ গুৰুত্ব দিব আৰু খুব সোনকালে আপোনাৰ লগত কেৱল চিনাকিয়েই নহয়, আপোন হৈ পৰিবলৈও অকণো সংকোচ নকৰিব। আৰু এটা কথা এইখিনিতে জনাই থৈ দিওঁ, মিছা কথা কৈ কিন্তু কাকো ইমপ্ৰেছ কৰিবলৈ যত্ন নকৰিব, কাৰণ সেই মিছা বেছিদিন লুকাই নাথাকে। গতিকে নতুন ব্যক্তি এজনৰ লগত চিনাকি হোৱাৰ আগত এই দুটা কথা সদায় মনত ৰাখি চলিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ সম্বন্ধটো ষ্ট্ৰং হৈ থাকিব।